হৈ গ'ল আন্দোলনৰ স্বাক্ষৰকাৰী সদৌ অসম ছাত্ৰ সন্থাই বিভিন্ন সময়ত আৰু আন্দোলনৰ যিবিলাক অংশীদাৰ আছিল এই সম্পৰ্কে ভাৰত চৰকাৰক বা অসম চৰকাৰকো দাবী জনাই আহিছিল যে চুক্তিৰ দফাসমূহ ৰূপায়ণ কৰিব লাগে। এতিয়াও আমাৰ মনৰ পৰা সেই শংকা যোৱা নাই, কাৰণ বিভিন্ন ঠাইত চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা বংগীয় মূলৰ লোকে আমাৰ সত্ৰ বেদখল কৰিলে, ফৰেষ্ট ব্লক বেদখল কৰিলে, যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী এতিয়া অতি কঠোৰ হৈছে যাতে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব পাৰে। মাননীয় অধ্যক্ষ মহোদয়, আপোনালোকে সকলোৱে অৱগত এই কথাটো সদনে জানে যে NDS চৰকাৰে গৃহ মন্ত্ৰালয়ে ৰিটায়াৰ্ড জাষ্টিছ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত এখন কমিটি কৰি দিছিল ক্লজ 6 ৰূপায়ণৰ সম্পৰ্কত ৰূপৰেখা প্ৰস্তুত কৰিবলৈ, আৰু এই কমিটিয়ে 67টা ৰিকমেণ্ডেশ্যন আগবঢ়াইছিল। আৰু এই সম্পৰ্কত বিস্তৃত আলোচনা লখিমপুৰত মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত যিখন কেবিনেট বৈঠক বহিছিল, সেই কেবিনেট বৈঠক বহিছিল 4 ছেপ্টেম্বৰ 2024। তাত থ্ৰেড বেয়াৰ ডিটেইলছ আলোচনা হৈছিল যে 67টা যি ৰিকমেণ্ডেশ্যন, এই 67টা ৰিকমেণ্ডেশ্যনৰ ভিতৰত কোনখিনি ষ্টেট গভৰ্ণমেণ্টে কৰিব পাৰে, কোনখিনি ষ্টেট গভৰ্ণমেণ্ট আৰু ইউনিয়ন গভৰ্ণমেণ্টে কৰিব পাৰে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পাৰে, আৰু কোনখিনি কেৱল চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পাৰে। আৰু সেইখিনি চিনাক্ত কৰাৰ পাছত দেখা গ'ল যে ষ্টেট গভৰ্ণমেণ্টৰ ভাগত 40টা তেনেধৰণৰ ৰিকমেণ্ডেশ্যন নিজাববীয়াকৈ ইমপ্লিমেণ্ট কৰিব পৰাৰ ব্যৱস্থা আছে, কৰিব পাৰে। মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰবল ৰাজনৈতিক ইচ্ছাৰ বাবে সেই 40টা ৰাজ্য চৰকাৰে ইতিমধ্যে কৰিবৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে, আৰু বহুখিনি ইতিমধ্যে আগবঢ়াই দিছে। বাজেটত যোৱাবাৰ ধনো ধাৰ্য কৰা হৈছিল, আৰু 12টা ৰিকমেণ্ডেশ্যন আছে, যি 12টা ৰিকমেণ্ডেশ্যন ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে লগ লাগি কৰিব লাগে। সেই ক্ষেত্ৰতো যথোপযুক্ত ব্যৱস্থা মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ তৎপৰতাৰে যথেষ্টখিনি আগবঢ়াই লৈ যোৱা হৈছে। আৰু 15টা ৰিকমেণ্ডেশ্যন আছে, যি ৰিকমেণ্ডেশ্যন কেৱল ভাৰত চৰকাৰে কৰিব পাৰে। ভাৰত চৰকাৰে কৰিব পৰা ৰিকমেণ্ডেশ্যনৰ ক্ষেত্ৰত ইতিমধ্যে ভাৰত চৰকাৰক আমাৰ বিভাগে যোগাযোগ কৰিছে। মাননীয় মুখ্যমন্ত্ৰীয়েও মাননীয় গৃহমন্ত্ৰীগৰাকীৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিছে, আৰু আমি আশা কৰিছোঁ যে সেই কাম সম্ভৱ হ'ব। আৰু ইয়াৰ উপৰিও আমি 25/9/2024 মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত, কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনাৰেবল চিফ মিনিষ্টাৰ কনষ্টিটিউটেড এ গ্ৰুপ অফ মিনিষ্ট্ৰী to develop clear roadmap